অহা ২৪ জুলাইত শ্ৰীযুত ৰামনাথ কোবিন্দৰ ৫ বছৰীয়া কাৰ্যকাল সমাপ্ত হোৱাৰ লগে লগে ভাৰতৰ নতুন ৰাষ্ট্ৰপতি নিযুক্তি হ'ব। এই ভিডিঅ'টোত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমান দৰমহা আৰু কি সা-সুবিধা পায় সেই বিষয়ে জনাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। দেশৰ প্ৰথম নাগৰিক বুলি অভিহিত ভাৰতৰ ৰাষ্ট্ৰপতি দেশৰ সৰ্বোচ্চ বিষয়া আৰু ৩টা সশস্ত্ৰ বাহিনী স্থলসেনা, জলসেনা আৰু বায়ুসেনাৰ সৰ্বোচ্চ সেনাপতি। ৰাষ্ট্ৰপতি নিযুক্তি হোৱাৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নতুন দিল্লীত ৰাষ্ট্ৰপতি ভৱনত বাস কৰে, যিটো বিশ্বৰ সৰ্ববৃহৎ ৰাষ্ট্ৰপতি ভৱন। এই ভৱনটোত ৩৪০টা কোঠা, ২.৫ কিলোমিটাৰ কৰিডৰ আৰু ১৯০ একৰৰ মনোমোহা বাগিচা আছে। এই ঐতিহ্যমণ্ডিত ভৱনটো ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ হোৱাৰ লগতে অতিথি কক্ষ, অভ্যৰ্থনা কক্ষ আৰু তেওঁ কাম কৰাৰ বাবে কাৰ্যালয়ৰ ব্যৱস্থাও আছে। ইয়াত ৰাষ্ট্ৰপতিৰ কাম-কাজৰ সা-সুবিধাৰ্থে ৫জন সচিব কৰ্মী আৰু ৰাষ্ট্ৰপতি ভৱনটো চোৱা-চিতা কৰাৰ বাবে ২০০জন কৰ্মচাৰী আছে। চেলাৰীৰ কথা ক'বলৈ গ'লে ২০১৭ চনৰ অক্টোবৰ মাহত ভাৰত চৰকাৰে ১.৫ লাখ টকাৰ পৰা ৫ লাখ টকালৈ ৰাষ্ট্ৰপতিৰ চেলাৰী বৃদ্ধি কৰিছিল। বৰ্তমান সময়ত ৰাষ্ট্ৰপতিয়ে প্ৰতি মাহে ৫ লাখ টকা চেলাৰী লাভ কৰে। ইয়াৰ বাদে আজীৱন বিনামূলীয়া চিকিৎসা আৰু থাকিবলৈ ঘৰ লাভ কৰে। তদুপৰি ৰাষ্ট্ৰপতিৰ বাসস্থান, কৰ্মচাৰী, খাদ্য আৰু অতিথিৰ আতিথ্যৰ খৰচৰ বাবে ভাৰত চৰকাৰে বছৰি ২,২৫ লাখ টকা ব্যয় কৰে। দেশৰ সৰ্বোচ্চ পদত থকাৰ বাবে তেওঁৰ ছিকিউৰিটিৰ প্ৰতিও ধ্যান ৰখা হয়। ৰাষ্ট্ৰপতি সুৰক্ষা দিয়া সেনাৰ ইউনিটটোক PBG অৰ্থাৎ প্ৰেচিডেণ্টছ বডিগাৰ্ড বুলিও জনা যায়। এই ইউনিটটোত টোটেল ১৯৮ জন জোৱান থাকে আৰু প্ৰতিজনৰে উচ্চতা ৬ ফিট হোৱাটো বাধ্যতামূলক। তেওঁ ব্যৱহাৰ কৰা গাড়ীখনৰ সুৰক্ষা হাই লেভেলৰ। মাৰ্চিডিজ বেঞ্জ S600 পুলমেন গাৰ্ড নামৰ এই গাড়ীখনত AK-47ৰে গুলীয়ালে বা গ্ৰেনাড দলিয়াই দিলেও ক্ষয়ক্ষতি নহয়। মাৰ্চিডিজ কোম্পানীৰ এই ফ্লেগশ্বিপ গাড়ীখনত VR9 স্তৰৰ সুৰক্ষা আছে, লগতে আন বহুতো স্পেচিফিকেশ্যন আছে যদিও ভাৰতৰ ৰাষ্ট্ৰপতিৰ সুৰক্ষাৰ বাবে সকলোখিনি ডিটেইলছ ৰাজহুৱা কৰা নহয়। এই সকলো সা-সুবিধাৰ বাদে এগৰাকী ৰাষ্ট্ৰপতিয়ে নিজৰ কাৰ্যকাল শেষৰ পিছতো বহুতো সুবিধা পায়, যেনে প্ৰতি মাহে ১.৫ লাখ টকা পেঞ্চন, এটা সম্পূৰ্ণ সুসজ্জিত ভাড়ামুক্ত বাংলা, 2টা বিনামূলীয়া লেণ্ডলাইন ফোন আৰু এটা মোবাইল ফোন। তেওঁৰ কামৰ সহায়ৰ বাবে 5জন ব্যক্তিগত কৰ্মচাৰী, বিনামূলীয়াকৈ ৰেল বা বিমানেৰে যাত্ৰা ইত্যাদি। ফ্ৰেণ্ডছ, ৰাষ্ট্ৰপতি সম্পৰ্কে এই ভিডিঅ'টো যদি ভাল পাইছে লাইক আৰু কমেণ্ট কৰিব। আকৌ লগ পাম আন এটি ভিডিঅ'ত।